চাকি ধূপ জ্বলাই এখন পুৰণা নামঘৰখন নতুনখন সিফালে আছে আপোনাৰ। এয়া আমি গৈ আছো আৰু নামঘৰলৈ যাব নোৱাৰিলোঁ যিহেতু মানুহ বহুত আছে আৰু কৃষ্টিয়ে ভয় কৰিছে। কি হ'ল মানে একো নহয়। এই বন্ধুসকল কি খবৰ? মই শৰ্মা ব্লগ 100K আৰু আজি আমি যাবলৈ ওলাই আছোঁ ভৰালী নামঘৰ। আৰু যিহেতু মাঘী পূৰ্ণিমা আছে আৰু আমি সকলোৱে যাম। আৰু এয়া লগত এয়া কৃষ্টি দৌৰি ফুৰিছে, এইটো চাওক, এয়া কৃষ্টিয়ে দৌৰি ফুৰিছে আৰু আমি গৈ আছোঁ। আৰু আহিব মানুহ, মোৰ লগৰো আছে, যিহেতু দাদাসকলো আছে। আৰু এয়া সময়টো চাই লওক, এতিয়া কেইটা বাজিছে সময় চাওক কেইটা বাজিছে। এতিয়া 7:15 হৈছে ৰাতিপুৱা আৰু আমি গা পা ধুই পেলাই পূৰা ৰেডি হৈ গ'লোঁ আৰু ৰেডি মানে এতিয়া যামগৈ। আৰু এয়া কৃষ্টি একদম চশমা লগাই লৈছে আৰু আমি যাম এতিয়া। আৰু সকলোৱে ওলাই আছে, গৈ পেলাই তাত জনাম কি হয় কি নাই, মাঘী পূৰ্ণিমা কিমান মানুহ হয় কিমান নাই ভৰালী নামঘৰত। মই মানে আজিলৈকে যোৱা নাই, এই ফাৰ্ষ্ট টাইম গৈ আছোঁ মাঘী পূৰ্ণিমা। আৰু আপোনালোকক জনাম কি হয়, দেখাই যাম ভিডিঅ'ত, চাই থাকিব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই শৰ্মা ব্লগ 100K। আহি গ'ল, নন্দ আহি গ'ল আৰু এতিয়া আমি যাবলৈ ওলাই আছোঁ ভৰালী নামঘৰ, যিহেতু মাঘী পূৰ্ণিমা আছে। আৰু এয়া আমাৰ গুণদা মানে আৰু মেইন যাব আমাৰ লগত, মেইন বস্তু এইটো। আমি গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো, তাত গৈ পেলাই দেখাম। সোমাই গ'লোঁ ভৰালী নামঘৰ ৰাস্তা, গৈ আছোঁ আৰু এয়া আমি সোমাই গৈ আছোঁ ভৰালী নামঘৰ। এই ৰাস্তা এইটো গাড়ী আনিব নিদিয়ে, হয় ননন্দ? গাড়ী ৰখাই আহিছোঁ আৰু এইটো ৰাস্তা দি এনেকৈ চিধা যাব লাগিব। এই দূৰ আছে আৰু বহুত দূৰ, আপোনালোকক দেখুৱাই থাকিম, গৈ থাকক। আমিও গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু মোৰ লগত এয়া নন্দ আছে। কেনেকুৱা লাগিছে আহি পেলাই? ভাল লাগিছে। মই মানে মাঘী পূৰ্ণিমাত অহা নাই, আগতে আহিছোঁ ইয়ালৈ। আৰু এইবাৰ মাঘী পূৰ্ণিমাত প্ৰথম আহিছোঁ ইয়াত, ভাল লাগিছে। চাওঁ, এক্সপিৰিয়েঞ্চটো ল'ম আৰু আপোনালোকক ভিডিঅ' দেখাই থাকিম কি হয়। মই শৰ্মা ব্লগ, চাই থাকিব ভিডিঅ'। হেৰি কিমান দিব লাগিব? 51 টকা দিব লাগিব। 51 দিব লাগিব। 51 ন? 51তো নাই মোৰ তাত, 50 টকীয়া নাই নহয়। কিবা কিনিবলগীয়া আছে নেকি? তাতে এনেকৈ চাকি ধূপ জ্বলাই এখন পুৰণা নামঘৰখন, নতুনখন সিফালে আছে আপোনাৰ। ইয়াতে আমি চাকি জ্বলোৱা হৈ গ'ল আমাৰ, আৰু এতিয়া আমি ওলাই গৈ আছোঁ। বাকীখিনি দেখাম আপোনালোকক, চাই থাকিব। এইখনৰ পৰা আমি ওলাই আহি গ'লোঁ আৰু এইখন এতিয়া মানে নতুনকৈ হৈছে এইখন নামঘৰ। আৰু এইখন আপোনাৰ পুৰণাখন, ইয়াতে আজিকালি চাকি বন্তি জ্বলায়। আৰু এইখন আপোনাৰ নতুনখন মানুহ
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ লাহে লাহে এই নামঘৰলৈ আহিছে। গতিকে এই পবিত্ৰ ভূমি আমি ভালকৈ গঢ় দিব লাগিব, যাতে এই পবিত্ৰ ভূমি আমাৰ ভাৰতবৰ্ষৰ কামনা কৰিলোঁ। সদায় মোৰ ভাতৃ ভগ্নী আৰু মোৰ ভাতৃপতি আইসকল ভাতৃসকল সকলোকে মোৰ ফালৰ পৰা আন্তৰিক সেৱা। আৰু ইয়ালৈ আহিলোঁ, ইয়াত আহি পেলাই ইয়াত জাগা অলপ পাইছোঁ, যিহেতু আমি ইয়াতে ভাত বনাম আৰু ভাত বনাই পেলাই আমি খাম মানে নিজে। আৰু পিছত আপোনালোকক আকৌ নামঘৰলৈ যাম, নামঘৰত গৈ পেলাই কি পৰিৱেশ হৈ আছে কি নাই আমি জনাম, দেখাই যাম। আৰু এইফালে ইয়াত বস্তু এটা চাই লওক, মানে এজনক চাওকচোন, এই এজনক চাওক, এই এজনক মানে গাঁত খান্দি আছে, চৌকা খান্দিবৰ কাৰণে লৈ আহিছোঁ নগাঁৱৰ পৰা ধৰি পেলাই, বুজিলে। আৰু এজন মানে ইয়াত এইজন মানে ছোৱালী পোৱা নাই, বিচাৰি আছে। আৰু এয়া জেঠাই আছে, মোৰ মৰমৰ জেঠাই, যিহেতু জেঠাই ঘৰ কলিয়াবৰ হাতবৰতে হয়, আৰু ইয়ালৈ আহিছে। আৰু এয়া নন্দ, এইটো নন্দ বহি আছে। ইয়াৰ মানে কি ভোক লাগে খালি, এয়া একো কাম নকৰে। আৰু এইফালে ৰশ্মি খালি বহি আছে, একো কাম নকৰে। আৰু আমাৰ মেইন মালটোক দেখুৱাই নাই, এইটো দাঁত নাথাকা বুঢ়াটো, এইটো নাজানো বাৰ্থডে হৈছিলে জানে, এইটো বাৰ্থডে বয়। আৰু ই মানে কি অকল পুলিচকে ভয় কৰে, বাকী একো ভয় নকৰে। আৰু এইফালে মায়ে মানে চব্জি গুচাই আছে, এয়া চাওক পুৰা গুচাইছে। আৰু এইফালে এয়া চিখা, আৰু এইফালে এয়া তিষ্টি পৰি আছে। আৰু চিখাৰ মানে কি হ'ল, অৱস্থাটো বেয়া হ'ল, আহি পেলাই আঙুলি কাটি ল'লে মানে। কাম কৰিব লাগে বুলি কাটিছে। আৰু এইটো এয়া দুইজনে পুৰা লেকচাৰ। এইটো আমাৰ জুগুনি গুণ্ডা। ফটো উঠিব লাগিব দেই। কাম কৰিব লাগে, বহি আছে এইজন পিছফালে। ছোৱালী পালে কণ্টেক্ট কৰিব 9101991517। ধুবলগীয়া হৈ আছে মোৰ, এনেকুৱা অৱস্থা কৰি हमसे उड़ा दूंगा एक बार हाथ में आ जाए तो। মানে হাত কাটিলে, সেইকাৰণে মই ধুবলগীয়া হৈ আছে। কি ক'ব আৰু, ভিডিঅ' মানে বনাব পৰা নাই, বনাই আছো, লাহে লাহে হ'ব। আৰু নামঘৰলৈ যাম, চাই থাকিব আপোনালোকে ভিডিঅ'টো, মজা লাগিব এবাৰ।
আমি গৈ আছোঁ আৰু নামঘৰলৈ। এবাৰ গ'লোঁ, চাকি দিলোঁ আৰু শৰাই দিলোঁ। এতিয়া গৈ আছোঁ নামঘৰ ভিতৰলৈ আৰু মানুহ বহুত আছে এতিয়া। আপোনাক দেখুৱাই থাকিম কি আছে কি নাই। ব'লক আমি গৈ আছোঁ। আৰু এই তিষ্টি এইটো বহুত দুষ্ট কৰি আছে। আৰু এইটো ভিতৰলৈ সোমাই গৈ আছোঁ। চেণ্ডেলটো নাই ইয়াতে, এনেকুৱা থৈ আহিছোঁ চেণ্ডেল। আৰু ইয়াত পৰিৱেশ চাওক ভিতৰত। নামঘৰ আছে আগলৈ গৈ আছোঁ। প্ৰথম আহিছেনে এবাৰ আগতে আহিছে? মই প্ৰথম আহিছোঁ। প্ৰথম আহিছে ন? কেনেকুৱা লাগিছে? ভাল লাগিছে? মই মানে প্ৰথমে আহিছে বাৰু। আগত বল নাম্বাৰ আহিছোঁ কিন্তু মাঘী পূৰ্ণিমাত অহা নাই। এবাৰ প্ৰথম আহিছে। ক'ৰ পৰা আহিছে? নাম উন্নত থাকিবনে? আছোঁ। ঠিক আছে। এই দাদা এজনক লগ পালোঁ। বহুত আছে আৰু তাতে সেৱা কৰিলোঁ যেনে আৰু ভিতৰত মানে সোমাব নোৱাৰি, বহুত মানুহ, অভাৰ মানুহ হৈ গৈছে। আৰু আমি আহোঁতে ইমান মানুহ নাছিলে, এতিয়া বেছি মানুহ হৈ গৈছে, বহুত অভাৰ। আৰু আহিম পিছত বাহিৰলৈ গৈ আৰু তিষ্টিয়ে ভয় কৰিছে। কি হ'ল মানে? একো নহয় নহয়। একো নহয়। কি হ'ল? লৈ আহা ওলাই দিয়া। ভাত বাঢ়ি আছে, যিহেতু নিৰামিষ ভাত। আৰু ইয়াতে এয়া চিন্তু, এয়া নন্দ, এয়া পাপৰ দি আছে, গুণদাই পাপৰ দি আছে আৰু সকলোৱে ইয়াত বহি আছে। আমি ইয়াত খাম ভাত, যিহেতু এতিয়া কেইটা বাজিলে? 2টাই বাজিলে, 2টা বাজি গ'ল। আৰু ভাত পানী খাই পেলাই আমি এতিয়া যাম আৰু নামঘৰলৈ যাম বাৰু। এপাক গ'লে মই দেখাম, আৰু যদি নাযাওঁ তেনেহ'লে আৰু নেদেখাওঁ আৰু সেইটোৱেই। ভাতটো আমি খাই লওঁ। ইয়াত নামঘৰ মানে এইফালে আপোনাৰ য'ত মানুহে খানা খায়, তাতে বান্দৰ চাওক না, কিমান বান্দৰ ইয়াত আহি ৰখি থাকে মানে। গাল এতিয়াতো অলপ কমেই আছে, আৰু আছে, বহুত আছে, বহুত। আৰু ভিডিঅ'টো যেনেকৈ বনাম বুলি ভাবিছোঁ তেনেকৈ বনাব পৰা নাই, যদিও মানে অলপ চেষ্টা কৰিছোঁ বনাবৰ কাৰণে। এয়া চাওক, দেখিলে? সিহঁতৰ মানে কি কেনেকুৱা লাগিলে আজি আহিতো বহুত ভাল লাগিলে, বেয়া লগা নাই। প্ৰথমবাৰ আহিছোঁ যেতিয়া মাঘী পূৰ্ণিমা, কি ক'ম ন আৰু। বাকী যেনেকৈ ভাবিছিলোঁ যে ভিডিঅ'টো বনাম তেনেকৈ হোৱা নাই, কিন্তু তথাপিও অলপ চেষ্টা কৰিছোঁ আৰু। যিহেতু মানুহ মানে বহুত ভিৰ, সোমাব নোৱাৰি, সোমাব দিয়া নাই। আৰু কি ক'ম আৰু, চেনেলটো চাই থাকিব, শৰ্মা ব্লগ 100K। আমি আহিলোঁ ভৰালি নামঘৰৰ পৰা, পাই গ'লোহি। আৰু এয়া মোৰ লগত অলপ শিকাই, আমি কলিয়াবৰতে আছোঁ এতিয়া, যাম আৰু ঘৰলৈ। কিন্তু ভিডিঅ'টো কেনেকুৱা হৈছে কি নাই গম নাপাওঁ,
আপোনালোকে চাই পেলাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো। লগতে ছাবস্ক্ৰাইব কৰিব, আগুৱাই যাবলৈ সহায় কৰিব, তাৰে আশা কৰিলোঁ। আৰু আমি আৰু পিছলৈ ভিডিঅ' ভাল ভাল দিম। আজি এইটো ভিডিঅ' দিছোঁ দিম বাৰু।